শদিয়া কলেজতো ফ্ৰী পায় কিন্তু এডমিশ্যন পালেতো নহব অমৰপুৰৰ পৰা শদিয়াত আহিবৰ কাৰণেতো খৰচ লাগিব কিতাপ কিনিব খৰচ লাগিব দেউতাক মাকে খৰচটো দিব নোৱাৰি ল'ৰাটোক কলেজত পঠাই দিয়ে ছোৱালীজনীক বিয়া দি দিয়ে তেতিয়া মই মাজে মাজে চিন্তা কৰো এই দেউতাক মাক বিলাক ল'ৰাৰ পেটৰ পৰা জন্ম হৈছিল নে ছোৱালীৰ পেটৰ পৰা জন্ম হৈছিল উত্তৰটোতো ছোৱালী পেটৰ পৰা আমি জন্ম হৈছো কিন্তু ছোৱালী কলেজত নপঠাই ল'ৰাটোক পঠাই দিয়ে মোৰ কথা হল যে যিটো জাতিৰ মহিলা উচ্চ শিক্ষিত হয় সেই জাতিটোৰে সবল বুনিয়াদ নিৰ্মাণ হয় সেইবাবে এইবাৰ আমি কি কৰিব খুজিছো দেউতাক সকলৰ কষ্ট ল'ৰাটোক ছোৱালীটোক দুইটাক পঠাবৰ কাৰণে টকাও নাই ল'ৰাটোৱে পিছত 2 টকা উপাৰ্জন কৰি ঘৰখন চাব দেউতাকৰ কথাটো ময়ো বুজি পাওঁ ময়ো যিহেতু এটা দেউতাক কিন্তু যি নহওক চৰকাৰে কি কৰিব পাৰে এইবাৰ আমি ঠিক কৰিছো যে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত ছোৱালীৰ এডমিশ্যনটো বিনা পইচাত হ'বই লগত ছোৱালীজনীৰ বেংক একাউণ্টত আমি 10,000 টকা ভৰাই যাতে ছোৱালীজনীৰ আহা যোৱা খৰচ চৰকাৰে ল'ব পাৰে আৰু দেউতাক মাকে ল'ৰাটোক পঢ়ালে হ'ল ছোৱালীজনীক চৰকাৰে পঢ়াই দিব মেট্ৰিক গ'ল হায়াৰ ছেকেণ্ডাৰী পালো হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী পঢ়িব লাগে এইবাৰ যিমান ছোৱালীয়ে ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 12,500 টকা সোমাই দিম হায়াৰ ছেকেণ্ডাৰীত 10,000 ডিগ্ৰীত 12,500 আৰু যোনে ইউনিভাৰ্চিটিত যাব তেওঁলোকক আমি 15,000 বছৰত আমি বেংকত সোমাই দিম তাৰমানে আপোনালোকে চিন্তা কৰক চাকৰি অৰুণোদয় ৰেচন কাৰ্ড বসুন্ধৰা মহিলা উদ্যমিতা আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম নিযুত মইনা লাখপতি বাইদেউ আমি কোনটো স্থানত আমি কাম কৰিব চেষ্টা কৰা নাই